হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ধন্যবাদ। মিমি বাই 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 বাই। গুণ 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 ভাল নহয় দেখাত যিমান ভাল কোৱালিটিটো নাকি এগুণ বাই 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 এগুণ বাই বাই এই মিমি মিমি তুমি তাইক লৈ যাও। কি দিবা কি দিবা হামু দিবা লাগে এতিয়া যাও লৈ যাও তাইক। কি সম্পত্তি দিগদাৰ কৰা আছে কি আগৰ খাব লাগিব দে আগৰ খাব লাগিব বাটক লৈ যাও। বাই 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 বাইবে দে বাই বাই বাইবে না এই আৰু ঠাণ্ডা যায় আমি যাব ওলাইছোঁ নলবাৰী মেডিকেল কলেজ আৰু বাইকত পেট্ৰল কম আছে, গতিকে আমি প্ৰথমতে যাম পেট্ৰল ভৰাবলৈ। বগল ৰোডত তেল দিব আমনে নাই বগল চকত পাই যাম, তেল কিন্তু একদমেই কম আছে। মানে যাই নাপাম বগল চক হৈকে যাওঁ নেকি? পাৰি ৰাস্তাটো বেয়াটো পাৰি বিজেলি হয়। আহি পালোঁ আমি আৰিকুচিৰ চক আৰু আমি বিজুলীঘাট পেট্ৰল পাম্প যিটো আছে তাত আমি পেট্ৰল ভৰাই পেলাই বিজুলীঘাট হৈ কমাৰকুচি হৈ ঘগ্ৰাপাৰ মেডিকেল কলেজলৈ যাম। পাই গ'লোঁ পেট্ৰল পাম্প আৰু পেট্ৰল পাম্পত আমি 200 টকাৰ পেট্ৰল ভৰাই ল'লোঁ। এতিয়া গৈ আছোঁ ডাইৰেক্ট বিজুলীঘাট চক, তাৰ পৰা কমাৰকুচি পাম। আচলতে আমি হেলমেট আনিব পাহৰিছিলোঁ আৰু এজন বন্ধুৰ ঘৰৰ পৰা 2টা হেলমেট লৈ ল'লোঁ। হেলমেটৰ একদমেই ভাবে নাই। মই একবাৰ মনত পৰিছোঁ, কিন্তু মই আমি দৌৰা দৌৰিকৈ গুচি মই এতিয়া মই প্ৰথমতে তই যেতিয়া ক'লি যে হেৰি আমাৰ গুচি যাম তেতিয়াতে ভাবছোঁ যে হেলমেট লৈ যাব লাগিব। এতিয়া মোৰ ভাবেই নাই এনেকৈ কৈছোঁ না ফুৰিব যাম এনে ভাবোঁ যে এতেইতো যাম তাকেতো। যদিও নলবাৰী মেডিকেল কলেজলৈ আমাৰ ঘৰৰ পৰা দূৰত্ব 10 বা 12 কিলোমিটাৰ হয়, কিন্তু আজিলৈকে তালৈ যোৱাৰ সৌভাগ্য হোৱা নাই। গতিকে আজি অলপ এক্সাইটেড হৈ আছোঁ যে আমাৰ নলবাৰীত থকা মেডিকেল কলেজলৈ আমি যাম। দলংখন বেয়া হোৱাৰ বাবে ৰাস্তাটো ব্লক কৰা হৈছে, কাষেৰে বাইক যাব পাৰি কিন্তু ডাঙৰ গাড়ী যাব নোৱাৰি। আহি পালোঁ সত্ৰৰ এই মন্দিৰটোত এবাৰ ৰাস চাবলৈ আহিছিলোঁ। ইয়াত ৰাস হয়, নলবাৰী হৰি মন্দিৰত যেনেকৈ ৰাস হয় ইয়াতো ৰাস হয়। আজি বতৰটোৰ কণ্ডিশ্যন খুব এটা ভাল নহয় আৰু বৰষুণ অহাৰ সম্ভাৱনাও অধিক, আৰু যদি বৰষুণ আহে বেয়াকৈ তিতিব লাগিব। আমি খুব বেছি 5 মিনিট গ'লে নলবাৰী মেডিকেল কলেজ পাই যামগৈ, গতিকে বলকচোন গৈ থাকোঁ। ফাইনেলি আহি পালোঁ নলবাৰী মেডিকেল কলেজৰ সন্মুখভাগ, আৰু ভিতৰত সোমাবলৈ চেষ্টা কৰিম। ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যদি ৰেষ্ট্ৰিকশ্যন একো নাই, আৰু যদি ৰেষ্ট্ৰিকশ্যন আছে তেতিয়াহ'লে ক্ষমা কৰিব, ভৱিষ্যত দিনত আহিম আৰু দেখুৱাবলৈ চেষ্টা কৰিম।
মেইন গেটেৰে ভিতৰত সোমাই আহি পৰিৱেশটো দেখি ভাল লাগিছে। যদিও সম্পূৰ্ণ হোৱা নাই, তথাপি ভাল লাগিছে গোটেই পৰিৱেশটো। নলবাৰীবাসীৰ লগতে সমগ্ৰ নামনি অসমবাসীৰ বাবে খুব ভাল খবৰ যে আমি উন্নত চিকিৎসাৰ বাবে ইয়াত এখন মেডিকেল কলেজ পালোঁ। লগতে বিভিন্ন জেগাৰ যিসকল ষ্টুডেণ্টে সপোন দেখে যে তেওঁলোকে মেডিকেল পঢ়িব, তেওঁলোকৰ বাবে এই মেডিকেল কলেজখনে এক নতুন আশাৰ বতৰা লৈ আহিছে। গোটেই কাম সম্পূৰ্ণ নোহোৱাৰ বাবে কিছু জেগাত আমি যাব নোৱাৰিলোঁ। আচলতে যোৱাটো বাধা আছে। যি কি নহওক, ভৱিষ্যত দিনত আকৌ আমি আহিবলৈ চেষ্টা কৰিম। আপোনালোকক ভিতৰ প্ৰতিটো অংশ দেখুৱাবলৈ চেষ্টা কৰিম, প্ৰত্যেকটো পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমি যাম ঘৰলৈ। মনটো অলপ বেয়া লাগিল বাৰু, কাৰণ মনে বিচৰা ধৰণে গোটেই চিটুৱেশ্যনটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তো এতিয়া আমি যাম ডাইৰেক্ট ঘৰলৈ। কিন্তু ঘৰলৈ আমি যিটো ৰাস্তাৰে আহিছিলোঁ সেইটো ৰাস্তাৰে আমি নাযাম, কাৰণ মোৰ মামাহঁতৰ ঘৰ বৰমুৰিকণা। মামাহঁতৰ পাগলদিয়া নদীৰ পশ্চিম পাৰে যিটো মথাউৰি আছে, মথাউৰিটোৰ পৰা কাষতে ঘৰ। কিন্তু এই যিটো মথাউৰি, সেই মথাউৰিটো আমি সৰুতে খোজকাঢ়ি মথাউৰিটোৰে অহা যোৱা কৰিছিলোঁ। কিন্তু মাজতে যেতিয়া আহিছিলোঁ দেখিছিলোঁ যে মথাউৰিটো প্ৰায় পৰিত্যক্ত অৱস্থাত আছিলে, জংঘল হৈ গোটেই ৰাস্তাটো ব্লক হৈ পৰিছিলে। আৰু জানিব পাৰিছোঁ যে এতিয়া সেই ৰাস্তাটো বনাই আছে, ব্লক পাৰিছে। আৰু সেই ৰাস্তাটোৰে গংগা পুখুৰী বৰকুৰীয়ালৈ আমি যাওঁ। গতিকে সেই ৰাস্তাটোৰে আমি যাবলৈ চেষ্টা কৰিম, যদিহে ৰাস্তাটো কমপ্লিট হৈছে মানে। এইটোৱে সেইটো ৰাস্তা, মথাউৰিটো আচলতে পাগলদিয়া নদীৰ পশ্চিম পাৰে আছে এই মথাউৰিটো। আৰু এই ৰাইট ছাইডে আমাৰ মামাহঁতৰ ঘৰ, আৰু এইটো নদী। গতিকে এইটো ৰাস্তাৰে আমি গংগা পুখুৰী পাৰলৈ যাবলৈ চেষ্টা কৰিম। তাৰ পৰা ৰাইট ছাইড গ'লে আমি বগল চক পাম। কিন্তু কাহিনীটো হৈছে ৰাস্তাটো যিটো পৰিৱেশ দেখিছোঁ, মই ভাবোঁ যে ৰাস্তাটো কমপ্লিট হোৱা নাই। গতিকে আমি যাব নোৱাৰিম মথাউৰিৰে ডাইৰেক্টলি তালৈকে। গতিকে চেষ্টা কৰোঁ, যদিহে যাব পাৰোঁ গ'লোঁ, আৰু যদি ৰাস্তাটো ব্লক আছে তেতিয়াহ'লে আমি উভতি আহিব লাগিব, আৰু আমি তেতিয়া কালাঘাটখোলাৰে ঘৰলৈ যাব লাগিব। ৰাস্তা বন্ধ, কি কৰিবি, কৰিব লাগিল। মথাউৰিত নামি পেলাই আমি কেইকপিমান ফটো উঠি ল'লোঁ, বাবু আৰু মই দুয়োৱে। এতিয়া আমি কালাঘাটখোলা পাম, কিন্তু ইয়াতে লগ পালোঁ মামাহঁতৰ দাদাক। গতিকে হোটেলত সোমাম, গোটেইকেইটাই লগ লাগি একাপ চাহ খাম। আজি ফুৰিব যাওঁ বোলো, আমাৰ তাত যাব না কি নাযাওঁ? আমি তাৰ পৰা ওলাই দিলোঁ আৰু আহি পালোঁ বৰভাগৰ এখন আখাৰীৰ শিক্ষানুষ্ঠান, ঐতিহ্যমণ্ডিত বৰভাগ কলেজ। দিনৰ পোহৰত ভালদৰে কেতিয়াবা দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আমি যাম এতিয়া ডাইৰেক্টলি ঘৰলৈ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।